বিয়াৰ ঘৰত আগত আহা বান্ধৱী এইটা নীলপলের আধা শেষে করছে বর্তমানের বিয়ার ঘরখান একদম শূন্য হয়ে আছে আর অলপ পিছত অবস্থা বহুত কাহিল হয়ে যাব আর এটা কইনার বইনি কতবা গেল কইনার বইনি এটা কইনার বইনি অবস্থা এই আর এই আছে কইনার মা বউ এয়া হৈছে বিয়াৰ পেণ্ডেল আৰু অলপমান ভিতৰলৈকে যাওঁ মই দেখাই আছোঁ বৰ্তমান আচলতে আজি লাইন এখন নাই মৰ্ণিং মানে আৰু ইয়াতে সন্মুখতে থৈ দিছে এটা গণেশ বাবাৰ মূৰ্তি মুখখন দেখা নাপাইছা আহিছে পেণ্ডেল আৰু এয়া হৈছে এইটো হৈছে খানা খোৱা ঠাই ৰাতিপুৱা মানুহ নাই কাৰণে মোৰ ব্লগ বনোৱাত সুবিধা হৈ আছে আৰু এইটো হৈছে কইনা বহা ঠাই বৰ্তমান এতিয়ালৈকে কোনোৱে নাই নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত আৰু আজি আছে মোৰ ভণ্টিৰ বিয়া আৰু মোৰ ভণ্টিৰ এটা বান্ধৱীয়ে হয় ই মোৰ পিছে পিছে আহিছে আহি কিনে বহুত কাম কৰি আছিল বহুত সহায় কৰিছে চিনাকিটো মই লাহেকৈ দি দিম এতিয়া ব্যস্ত আছে কিবা কাৰণত অলপমান অসুবিধা হ'লে দিগদাৰ হ'ব ময়ো গালি খাব লাগিব এতিয়া ৰাতিপুৱা 7টা বজালৈকে বৰ্তমানটো খালী খালী হৈ আছে কিন্তু অলপ পিছত আৰু মানুহ ভৰি যাব আৰু মানুহ ভৰাৰ পিছত ইয়াতে কোনো চিটুৱেশ্যন নাই যে ভিডিঅ' কৰিবৰ কাৰণে মই সুবিধা পাম তো এইকাৰণে এতিয়া মৰ্ণিঙতে মই অলপমান ভিডিঅ' বনাই আছোঁ বাকী আৰু যিমান পাৰোঁ মই দেখাই যাম আৰু এতিয়া কি কয় ক'লো এতিয়া কি কয় মণ্ডপ বনাই আছোঁ বুজিছে মণ্ডপ যদিহে আপোনালোকৰ মণ্ডপ বনাব আছিলে তেনেহ'লে কণ্টেক্ট হিম আৰু এই আলচি এটা ৰাতিপুৱা বোলে 6টা বজাত আহে ফোন কৰি কিনে দেখাব লাগে বাজাৰত যাব তাই খ্ৰীষ্টমাছৰ আপি চাব যাব তাই એટલે সব ভিডিঅ'ত যাব তোৰ সৰি বিয়াৰ যা যোগাৰ হৈ আছে বিয়াৰ যা যোগাৰ এতিয়া পানী তুলিব যাব অংগীতা তই কেলে ভিডিঅ' কৰি আনিবি দে মোৰ কাৰণে This is art. This is artist. Feelings good? Feelings okay? বৰ্তমান কইনা বহি গৈছে এইবিলাক আচলতে মই ভাবছিলোঁ মানুহবিলাক এনেই উঠা বুলি এইবিলাক দেখাই আমি ফটো পজিশ্যন দি কিনে ফটো উঠে হালদিটো সব ধৰা পৰি আছে আজি এইবাৰ লগাব হা এইবাৰ ফটো নুঠে আৰু এনেই গম পায় বিয়াৰ দিন না ঠাণ্ডা কাপোৰটো অলপ হ'ব দে ডাঙৰ দাদা কইনাক বঢ়িয়াকৈ দাঙি লৈ কিনে এতিয়া গা ধুবৰ কাৰণে কলগছৰ তলত লৈ গৈ আছে আৰু আমি তাৰ পিছে পিছে অলপমান ওলালোঁ আৰু যাবৰ কাৰণে কইনা আহি পাল কলগছৰ তলত আৰু এতিয়া বঢ়িয়াকৈ গা পা ধুৱাব আৰু লাহেকৈ বিয়াৰ যা যোগাৰ আৰম্ভ হ'বই আৰু অলপ পিছতে কইনা গা পা ধুৱাই লৈ আহিল আৰু এতিয়া ঘৰৰ ভিতৰত কিছুমান নিয়ম নীতি আছে সেই নিয়ম নীতিখিনি পালন কৰা হোৱাৰ পিছতহে বঢ়িয়াকৈ মেকআপ আৰ্টিষ্টে মেকআপ কৰিব পাৰিব আৰু তাৰ পিছতহে বাহিৰত ওলাই যাব কইনা কইনা সাজি কাচি ৰেডি বুলি ক'ব লাগে নহয় এয়া হৈছে কইনাৰ বান্ধৱী দেই এইবিলাক চব বুকিং দেই আৰু কইনা সাজি কাচি কিনে একদম ৰেডি হৈ কিনে এতিয়া ওলাই গ'ল আৰু এতিয়া মানুহবিলাক আহিব কইনাক গিফ্ট দিব কইনাই গিফ্টবিলাক ল'ব তাৰপিছত মাজে মাজে ফটো শ্বুটো হৈ থাকিব চবৰে লগত
আৰু ময়ো উঠিব লাগিব। এইবিলাক যে কইনাৰ লগত দেখা পাইছে না, এইকেইটা গোটেইকেইটা কইনাৰ বান্ধৱী একেলগে ট্ৰেইনিং কৰা। কইনাৰ ফটো শ্বুট। আজি মই ফাৰ্ষ্ট টাইম এনেকুৱা ফটোশ্বুট দেখা পাইছোঁ, আগতে কেতিয়াও দেখা পোৱা নাই, ফাৰ্ষ্ট টাইম। দে লগা। Dora. আমাৰ এইজনী হৈছে কইনা আৰু কইনা কিমান এক্সাইটমেণ্ট কচোন ক বহুত ওলাই যাব নাপায় বুলি দুৰাং দুৰাং লাগি আছে কইনাৰ আৰু এইবিলাক হৈছে কইনাৰ বান্ধৱী অঁ দেখছা আজিকালি কইনা 2 টাইমছ এটা মেড হয় না নহয় না ৱাটাৰপ্ৰুফ চবে বৰ্তমান ব্যস্ত আছে আৰু অলপ পিছত কান্দা কাটি হ'লে কথা বেয়া হ'ব এইকাৰণে এখনে ভাল মুখখন চাই লওঁ চবে এইটা কইনা মুখ কইনা ওলোৱা সময় হৈ গ'ল আৰু ভিনীয়ে কইনাকেইটা দাঙি লৈ কেনে বঢ়িয়াকৈ মণ্ডপত লৈ যায় বহাব তাৰপিছতহে বিয়া আৰম্ভ হ'ব তো আমি এতিয়াহে বিয়াখন চাবৰ কাৰণে পাম তো বলক বিয়াখন কেনেকৈ হয় অলপ অলপ চাওঁ আৰু গাছ বাবা লাগে নিজে নিজে আহি বহে ডাঙৰ বাই কইনা নাকান্দে কইনা নিজে আহি বহে এতিয়াহে আমাৰ কইনা আহি কেনে বহিল দৰা কইনা একেলগ হ'ল আৰু এতিয়াহে বিয়াখন আৰম্ভ কৰিব আমাৰ পণ্ডিতে বিয়াখন আৰম্ভ হ'ল আৰম্ভ হোৱাৰ পিছত এতিয়া কইনাই দৰাক প্ৰথমে মালা পিন্ধাব লাগে বোলে তাৰপিছত মালা পিন্ধা শেষ হোৱাৰ লগে লগে এটা সেৱা জনাব লাগে তাৰপিছত পণ্ডিতৰ কিছুমান অলপমান মন্ত্ৰ থাকিব মন্ত্ৰ শেষ হোৱাৰ লগে লগে দৰায়ো এতিয়া কইনাক বঢ়িয়াকৈ মালা এডাল পিন্ধাই দিব আৰু এয়ে হৈছে বিয়াৰ পৰম্পৰা
ৰিজাল্ট হয় তাৰে এক ভাগ মানে এটা চাইডৰ কিয় আৰু এতিয়া হ'ল আখৈ তোলাৰ সময় আৰু কইনাৰ ভাইটি আমাৰ ইয়াৰ কুলদীপ দাদাই এতিয়া আখৈ তুলিব প্ৰথমে আখৈখিনি দৰা কইনাৰ হাতত দিব আৰু সেই আখৈখিনি মন্ত্ৰ কৰাৰ পিছতে সেই হোমপুৰা জুইখিনি পেলাই দিব লাগিব ঠাকুৰক সেৱালো দৰাটাই ভাঙাব লাগে একবাৰতে ভাঙাব লাগে না ৰ এতিয়া কিবা ভাঙাব লাগে নেকি ৰচোন আৰু ভাঙাই দিছে কইনাৰ কি ফূৰ্তি কইনা তামাম ফূৰ্তি দৰাৰ আমনি লাগিছে দৰা কইনাৰ খেল কাৰাকাৰী কৰ যাক বেছি টাকা লাগে অৰ্চনা তোক যে শিকাইছিলো যে আমি কালি যে শিকাইছিলো তোক যে কালি শিকাইছিলো আংঠিৰ খেলা হোৱাই নাই ৰোনা য'তে থ ইমান মৰম কৰিলে নহব না এতিয়া নাই আৰু এতিয়া মেকআপ হৈ থকা নাই আৰু আজি কামাৰাই থাক এবাৰ ময়ূৰী ধৰ যা আচল ধৰ সৰুৰ পৰাই দেখিছো এইগিলা খেলা ময়ূৰী পইচা খোজ ফিনিৰ পৰা খোজে পাৰ্চনেলিটি এখন 11 টাকা দিলে কিন্তু মই ঘৰত যাম এখনে অনুবাই মানলি অনুবাই খুলিলি হা মুঠেবৰ যিয়ে হওক নহওক তোমাৰ অনুবাই একবাৰ হ'লেও ফোন কৰিবি চব মেনে যিয়ে কৰিব বান্দা খোলা মানুহ ৰাখ আৰু অৰ্চনা কবি নেকি তুইও দে দেউতা বিয়া চেজ হ'ল কিন্তু কিবা ক'ব নেকি যাব আৰু আমাৰ কইনাজনী ভণ্টিজনী তো কি ক'ব বেয়া লাগিছে তোক অলপ কান্দা কাটা দে অলপমান এতিয়া বৌগাৰ দিব বৌ এখন হাঁহি আছে অলপ পিছত কান্দা চিটুৱেশ্যন ভিডিঅ' কৰিম বল ফিলিং সেট নাই এখনলৈকে ফিলিং সেট হোৱা নাই ৰাখাৰ এতিয়া এটা আমাৰ বিয়াৰ আৰু নিয়ম যে মানে বিয়াখন হোৱাৰ পিছত দৰা কইনাক ৰাস্তাৰ ফালে ঘূৰাই লৈ কিনে আৰু ঘৰৰ ফালে লৈ আহিব লাগে তাৰপিছতহে লৈ যাব বিয়াখন শেষ হ'ল আৰু এতিয়া বিয়া শেষ হোৱাৰ পিছত কইনাক ভিনিয়ে দাঙি কেনে গাড়ীলৈকে উঠাই দিব আৰু এইখন ঘৰৰ পৰা আজি আমাৰ কইনা বিদায় ল'ব তো আজিৰ কাৰণে আৰু বাই বাই আৰু কইনা কইনাক বহাই দিল গাড়ীৰ ভিতৰত আৰু কইনাই এতিয়া আমাক এৰি কিনে যাব আজি একেবাৰে আন এখন ঘৰলৈকে তহঁতে গাড়ী উঠছ গাড়ী পাইছা দে যা লগ পাম দে